মুকুল ৰঞ্জনৰ কথাৰে কবিতাৰ শিৰোনাম মই জীয়াব বিচাৰিছিলোঁ মা। পাষাণ প্ৰেমিকৰ ডাৰ খাপত মোৰ মূৰটো ফাটি চিৰাচিৰ হৈ গ'ল মা। তেজেৰে লুতুৰি পুতুৰি হৈ ক্ষন্তেকতে মোৰ নিথৰ দেহটো ধেমাজি ৰাজপথৰ ওপৰতে ঢলি পৰিলোঁ মা। মই চাগে আৰু উঠিব নোৱাৰিম মা। লাহে লাহে মই শব্দহীন হৈ পৰিছোঁ। তোমাৰ হেতা পৰা মুখনি শেষবাৰৰ বাবে এবাৰ হেঁপাহ পলুৱাই চাবলৈ বৰকৈ মন গৈছে মা। ইমানকৈ চিঞৰি মাতিলোঁ, যন্ত্ৰণাত কান্দিলোঁ, তুমি এবাৰো নাহিলা। দেউতাৰ মাজনী বুলি মতা মাতষাৰ নুশুনাকৈ মই চিৰ নিদ্ৰাত ঢলি পৰিলোঁ মা। মোৰ বৰ ভয় লাগিছে মা। মই বাৰু তৰাৰ দেশৰ আলহী হ'ম নেকি মা? এতিয়া মই নাজানো ক'ত আছোঁ, কিন্তু মোৰ অনুমান হৈছে মোৰ দীঘল চুলিকোছা কোনোবাই যেন ৰেপি ৰেপি কাটিব ধৰিছে। মোৰ চুলিকোছা কাটিবলৈ নিদিবাচোন মা। তোমাৰ হাতেৰে গঁঠা বেনুডাল মোৰ খুব প্ৰিয়। মোক ঘৰলৈ লৈ ব'লা মা। তোমাৰ কোলাত এবাৰ মূৰ থৈ শুবলৈ বৰকৈ মন গৈছে মা। আহ মা, গেলিব ধৰা ঘাঁডোখৰ বৰকৈ বিষাইছে মোৰ মূৰটোত এবাৰ হাত বুলাই দিয়া মা। মা, মই নাজানিলোঁ মোৰ দেহৰ যৌৱনমতী ঘাঁহনি দৰাই কাৰোবাৰ যে দৃষ্টি কাঢ়িছিল। বাৰে বাৰে প্ৰেম প্ৰত্যাখ্যান কৰাৰ পিছতো ৰাস্তাই ঘাটে মোক মানসিক অত্যাচাৰ কৰিছিল। ছোৱালী হৈ জন্ম ল'লোঁ বুলিয়েই মোৰ জানো নাই জীৱনৰ সঠিক সিদ্ধান্ত লোৱাৰ অধিকাৰ? মোৰোতো সপোন আছিল মা। মৰিধল কলেজৰ পৰা হিন্দীত টপাৰ কৰিম, নাহৰৰ দেশৰ পৰা এদিন স্নাতকোত্তৰ ডিগ্ৰীলৈ উলটিম, এটা চাকৰি কৰিম, জীৱন সংগ্ৰামত কোনোদিনে হাৰ নমনা দেউতাৰ মুখত এটা প্ৰাপ্তিৰ হাঁহি গুজি দিম। প্ৰথম মাহৰ দৰমহাৰে মাক এখন ধুনীয়া শাৰী কিনি দিম। উৰুষা প্ৰজাতিৰ পাহৰ বেৰবোৰ গুচাই ইটাৰে গাঁঠিম। মা, আজিৰ পৰা আৰু মই কবিতা নিলিখোঁ দে। দপ দপকৈ জ্বলি উঠা চিতাৰ জুইকুৰাই মোৰ জীৱন নামৰ চিয়াহীডালকেই পুৰি ছাৰখাৰ কৰি পেলালে এতিয়া ময়েই এটা শিৰোনামবিহীন কবিতা। মা, মোৰ জীয়াই থাকিবলৈ বৰ মন আছিল মোৰ জীয়াই থাকিবলৈ বহুত আশা আছিল মা। সেই নৰপিশাচটোক লগ পালেহে ক'বাচোন, প্ৰেম হৃদয়েৰে হয়, ডাৰ খাপেৰে নহয়। প্ৰেম মানে প্ৰাপ্তি নহয়, অপ্ৰাপ্তি মানে প্ৰতিশোধ নহয়। যি প্ৰেমিক সিয়েই ত্যাগী, যি স্বাৰ্থপৰ সিহে হ'ব পাৰে হত্যাকাৰী। মা, মই জীয়াব বিচাৰিছিলোঁ মা, মই জীয়াব বিচাৰিছিলোঁ।